Hey, what's up everyone? Welcome back to my channel. My name is Khanjan. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো 5টা টিপছ যাৰ ফলত আপোনালোকে সোনকালে মাসল বিল্ড কৰিব পাৰে আৰু যিবিলাকে ধৰক বহুত দিন এক্সাৰসাইজ কৰি আছে বাট ৰিজাল্ট পোৱা নাই কিয় পোৱা নাই গোটেইখিনি আজি ডিসকাস কৰি ভিডিওটো আগলৈকে চাই থাকক লেটস গেট স্টাৰ্টেড বহুতকে মই দেখিছো জিমত আহে বহুত দিন এক্সাৰসাইজ কৰিছে বহুতে 3 মাহ কৰিছে 4 মাহ কৰিছে এবছৰ কৰিছে 1.5 বছৰ কৰিছে কিন্তু তেওঁলোকে হয়তো এটা ফেজলৈকে যায় ৰিজাল্টটো পায় আৰু কিছুমানে হয়তো আৰম্ভণিৰ পৰাই ৰিজাল্ট পোৱা নাই আৰু আপোনালোকে কেনেকৈ সোনকালে মাসল বিল্ড কৰিব পাৰে তাৰ বিষয়ে আজি কথা পাতিম মই আপোনালোকৰ মাজলৈ 5টা টিপছ দিম যি টিপছ কেইটা যদি আপোনালোকে সম্পূৰ্ণভাৱে পালন কৰে তেতিয়া হলে আপোনালোকৰ মাসল বিল্ড হোৱাটো নিশ্চিত ফাৰ্স্ট আপোনালোকৰ কাৰণে টিপছটো হৈছে সদায় যেতিয়া আপোনালোকে এক্সাৰসাইজ কৰে যেতিয়া আপোনালোকে জিম স্টাৰ্ট কৰে বা যিবিলাকে আপোনালোকৰ ৰিজাল্ট পোৱা নাই তেওঁলোকে এটা কাম কৰিব ফেজ হিচাপত এক্সাৰসাইজটো স্টাৰ্ট দিব ফেজ ইন দা সেন্স মই কৈছো ফাৰ্স্ট ফেজটো হৈছে আপোনালোকৰ ষ্ট্ৰেংথ ট্ৰেইনিং আপোনালোকে যিমান পাৰে তাতে আপোনালোকে নিজৰ ষ্ট্ৰেংথটো আপোনালোকে বৰাবৰ ট্ৰাই কৰিব আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব তিনিটাকে সেট কৰক যিকোনো আপোনালোকৰ কম্পাউণ্ড মুভমেন্টত কৰক আৰু আপোনালোকে ৰেপ ৰেঞ্জটো ৰাখিব আপোনালোকৰ এৰাউণ্ড 6 to 10 বা 6 to 8 লৈকে আৰু তেনেকৈ আপোনালোকে 4 to 6 উইকলৈকে আপোনালোকে তেনেকৈ ট্ৰেইনিং কৰক নেক্সট ফেজটো হৈছে আপোনালোকৰ কাৰ্ডিওভাস্কুলাৰ কণ্ডিশ্যনিং আৰু এইটো ফেজত আপোনালোকে এক্সাৰসাইজবোৰৰ ৰেপ ৰেঞ্জটো 12 to 15 লৈকে আপোনালোকে বঢ়াই দিব আৰু আপোনালোকৰ এক্সাৰসাইজবিলাক 3 to 4 সেটলৈকে কৰিব পাৰে আৰু এই ফেজটো আপোনালোকে 4টা উইক আপোনালোকে কৰি লওক থাৰ্ড আৰু লাষ্ট ফেজটো হৈছে আপোনালোকৰ গ্ৰোইং ফেজ এতিয়া আপোনালোকে সকলোবিলাক এক্সাৰসাইজ 3 to 4টা সেটকে কৰিব তাৰ লগত কম্পাউণ্ড মুভমেন্ট যিমান পাৰে আপোনালোকে ইনভলভ কৰিব তাৰ পিছত ৰেপ ৰেঞ্জটো আপোনালোকে ৰাখিব 8 to 12 মই আগতেও কৈছিলো 8 to 12 মোৰ কাৰণে বেষ্ট আপোনালোকৰ অপচন হয় আৰু এইটো ফেজ আপোনালোকে 4 উইকস প্লাস আপোনালোকে যিমানলৈকে চলাব খোজে চলাই থাকিব পাৰে আৰু এনেকৈ আপোনালোকে ৰিপিট কৰি থাকিব পাৰে এই ফেজবিলাক যদি আপোনালোকৰ কেতিয়াবা ৰিজাল্টটো বন্ধ হৈ গৈছে আপোনালোকে ৰিজাল্টটো পোৱা নাই তেতিয়াহলে আৰু এই বস্তুটো এই তিনিটা ফেজ আপোনালোকে ৰিপিট কৰিব পাৰে তেতিয়া বডিটো আৰু ভালকে গ্ৰো হ'ব টিপছ নম্বৰ 2 হৈছে আপোনাৰ কাৰণে যেতিয়া আপোনালোকে এক্সাৰসাইজ কৰে যিকোনো এটা ওয়েট যেতিয়া ক্যাৰি কৰে আপোনালোকে এটা কথা মন কৰিব যেতিয়া আপোনালোকে ওয়েটটো ক্যাৰি কৰে মই আপোনালোকক এটা সাধাৰণ এক্সাৰসাইজ এটাৰ এক্সাম্পল দিওঁ যে আপোনালোকে ধৰক ডাম্বেল ফ্লাই কৰি আছে চেষ্টৰ কাৰণে আপোনালোকে ডাম্বেল ফ্লাই কৰি আছে তেতিয়া আপোনালোকে যেতিয়া ওয়েটটো আপোনালোকে তললৈকে নমায় সেই টাইমতো আপোনালোকে আপোনালোকৰ মাসলত টেনচনটো ৰাখিব ওয়েটটোক আপোনালোকে টানি নিব নিদিব যিমান পাৰে ওয়েটটোক আপোনালোকে টানিব ট্ৰাই কৰিব কাৰণ আপোনালোকৰ এই মুভমেন্টটো যেতিয়া আপোনালোকে অচৰলৈকে আনে তেতিয়াতো আপোনালোকে জোৰ দিয়ে মাসলত বাট বহুতে কি কৰে বহুত মানে বেছিভাগ 90% লৈকে কৈছো 90% মানুহে কি কৰে যেতিয়া ওয়েটটো তললৈকে যায় তেতিয়া একেবাৰে এৰি দিয়ে ওয়েটটোৱে নিজে লৈ যায় সেইটো কৰিব নিদিব আপোনালোকে পুৰা টেনচনটো আপোনালোকৰ মাসল টেনচনটো সম্পূৰ্ণভাৱে ৰাখিবৰ কাৰণে যেতিয়া ওয়েটটো তললৈকে যায় তেতিয়া নিজৰ সহায়ত নিজৰ শক্তিৰে আপোনালোকে তললৈকে যাব দিব আৰু যাৰ ফলত আপোনালোকৰ ডাবল বেনিফিটছ হ'ব থাৰ্ড আপোনালোকৰ মাসল বিল্ডিঙৰ কাৰণে টিপছটো হৈছে কাৰ্ডিও ইন দ্য সেন্স মই এই কোৱা নাই যে জপিয়াই ফুৰক উল্টা পুল্টা জপি কৰক সেইবিলাকৰ কথা কোৱা নাই নৰ্মেল আপোনালোকে জগিং কৰক বা আপোনালোকে ৰানিং কৰিছে ট্ৰেডমিলত ৰানিং কৰিছে আপোনালোকে সেইটো উইকত 2-3 দিন আপোনালোকে কৰিব পাৰে আৰু যদি মই আপোনালোকক টাইম লিমিটটো কওঁ আপোনালোকে 15 to 20 মিনিটছ তেনেকৈ আপোনালোকে জগিং বা নৰ্মেল যিখিনি কাৰ্ডিও আছে আপোনালোকে সেইখিনি কৰিব পাৰে আৰু এইটো নাভাবিব যে কাৰ্ডিও কৰিলে আপোনালোকৰ মাসল লছ হয় কাৰ্ডিওটো আপোনালোকৰ মাসল বিল্ডিঙৰ কাৰণে জৰুৰী হয় কিন্তু মই যেনেকৈ ক'লো এই উল্টা পুল্টা জপি সেইবিলাক নহয় আপোনালোকৰ যিবিলাক নৰ্মেল জগিং হওক আপোনালোকৰ ৰানিং হওক অলপমান চাইক্লিং কৰিছে সেইখিনিতে সীমাবদ্ধ ৰাখক যদি আপোনালোকৰ মাসল বিল্ড কৰিব মন আছে টিপছ নম্বৰ 4ত মই আপোনালোকক মোৰ ফেভৰেট এটা টেকনিক কওঁ যিটো হৈছে আপোনালোকে ড্ৰপ সেট আপোনালোকে কেনেকৈ কৰিব প্ৰত্যেকটো সেটতে নহয় বা প্ৰত্যেকটো এক্সাৰসাইজতে নহয় ফৰ এক্সাম্পল মই আপোনালোক কৈ আছো নৰ্মেলকে আপোনালোকে 4টা সেট কৰে যিকোনো এটা এক্সাৰসাইজত মই ধৰি ললো আপোনালোকে সাইড লেটাৰেল কৰিছে 4টা সেটৰ 3টা সেট আপোনালোকে নৰ্মেল ভাৱে কৰি ল'ব তাৰ পিছত লাষ্টৰ যিটো 4th সেট থাকিব তাতে আপোনালোকে অবভিয়াসলি আপোনালোকে গ্ৰেজুৱেলি ওয়েটটো ইনক্ৰিজ কৰি যাই থাকিব সো আপোনালোকে ধৰি ললো মই 12.5 কেজি আপোনালোকে লাষ্ট সেটত আপোনালোকে ক্যাৰি কৰিছে সেই আপোনালোকৰ 12.5 এৰে আপোনালোকে 8 বা আপোনালোকে 6 ৰেপিটেশন মাৰিলে মাৰাৰ লগে আপোনালোকে 12.5 টো থৈ দিলে দি 7.5 কেজি আপোনালোকে দাঙি ললে লৈ সেম মুভমেন্টত আপোনালোকে সাইড লেটাৰেল কৰিলে 10 to 15 লৈকে যেইটা পাৰে আপোনালোকে তাতে ফেইলিয়ৰ লৈকে আপোনালোকে কৰিলে নেক্সট হেইটো আপোনালোকে থৈ দিলে 5 কেজি লৈকে আহিলে
তাৰপিছত আকৌ সেম আপোনালোকে ফেইলিয়ৰলৈকে এক্সাৰসাইজটো কমপ্লিট কৰিলে আৰু সেইটোকে আপোনালোকক কোৱা হয় ড্ৰপ সেট য'ত আপোনালোকৰ ৱেটটো ডিক্ৰিজ কৰি লাষ্টত ফেইলিয়ৰলৈকে আপোনালোকৰ এক্সাৰসাইজটো কমপ্লিট কৰা হয় 5 নম্বৰত আপোনালোকক মই টিপছটো দিওঁ যদি সেইটো হৈছে আপোনালোকৰ ডায়েট ৰিলেটেড কাৰণ গোটেইখিনি যিমান আপোনালোকে এক্সাৰসাইজ কৰিছে গোটেইখিনি এক্সাৰসাইজত যদি আপোনালোকে ৰিজাল্ট 100% ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ডায়েটটোত সদায় গুৰুত্ব দিব লাগিব আৰু মাসল বিল্ডৰ কাৰণে মই আপোনালোকক যদি ডায়েটটোত কওঁ 40% কাৰ্বছ 40% protein and 20% fat macronutrients এই তিনিটা যদি আপোনালোকে মিলাই ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকৰ মাসল বিল্ড হ'বই আৰু প্ৰটিনত আপোনালোকক কওঁ যে প্ৰটিনটো হৈছে আপোনালোকৰ মাসলৰ বিল্ডিং ব্লকছ সো প্ৰটিন কনজাম্পশনটো সদায় আপোনালোকে ধ্যান দিব আপোনালোকে যিমান পাৰে প্ৰটিনটো বডি ওয়েট হিসাবত বা আপোনালোকৰ যিখিনি ৰিকোয়াৰমেন্ট হয় সেইখিনি সম্পূৰ্ণভাৱে দিব ট্ৰাই কৰিব ৰ মিলেৰে হোক বা আপোনালোকৰ ৱে প্ৰটিনে হোক বা যিকোনো এটা প্ৰটিন সোৰ্সেৰে হোক আপোনালোকৰ যিখিনি প্ৰটিনৰ ৰিকোয়াৰমেন্ট আছে সেইখিনি যদি কমপ্লিট কৰিব পাৰে তেতিয়ালে মাসল বিল্ড হোৱাটো আপোনালোকৰ নিশ্চিত জনে ভিডিওটো লাষ্টলৈকে চাই আছে তেওঁলোকক এটা মই বোনাস টিপছ দিও আপোনালোকে এক্সাৰসাইজো ঠিকমতে কৰিলে ডায়েটো ঠিকমতে কৰিলে যদি আপোনালোকে ৰেষ্ট ঠিকমতে নকৰে তেতিয়াহ'লে এই দুয়োটাৰে কাম আপোনালোকৰ নহব সেই কাৰণে আপোনালোকৰ বডিক যিখিনি ৰেষ্ট লাগে যিখিনি আপোনালোকৰ বডি ৰিকভাৰ হ'বৰ কাৰণে আপোনালোকক টাইম লাগে গোটেইখিনি দিয়ক সম্পূৰ্ণভাৱে ভালকৈ আপোনালোকে শুৱক ৰেষ্ট দিয়ক বডিক তেতিয়াহে আপোনাৰ বডিটো গ্ৰো হ'ব পাৰিব আৰু লগতে আপোনালোকে যেতিয়া আপোনালোকৰ প্ৰগ্ৰেছ হৈ থাকে ফটো সদায় আপোনালোকক কোনোবা হয়তো উঠাব দিব নহলে আপোনালোকে নিজে উঠিব সদায় আপোনালোকে মই কোৱা নাই যে সোশ্যাল মিডিয়াত দিবৰ কাৰণে সেইটো নহয় নিজৰ কাৰণে নিজে কিমানখিনি আপোনালোকে প্ৰগ্ৰেছ কৰিছে সেইটো আপোনালোকে নিজে ডিটাৰমাইন কৰিব পাৰিব যদিহে আপোনাৰ লগত 6 মাহ আগৰ এখন ফটো থাকে বা 3 মাহ আগৰ এখন ফটো থাকে আৰু ৰিসেন্টলি যদি আপোনালোকে ফটো এখন উঠে তাতে আপোনালোকে কম্পেৰিজন কৰিব পাৰিব যে মোৰ 6 মাহ বা 3 মাহ আগতে বডিটো কেনেকুৱা আছিল এতিয়া কেনেকুৱা হৈছে ভাল হৈছে নে বেয়া হৈছে নে কিমানখিনি ভাল হৈছে কিমানখিনি বেয়া হৈছে সো আজিৰ ভিডিওটো মই এইখিনিতে শেষ কৰো ভিডিওটো যদি চাই ভাল লাগিছে দেন লাইক কৰক যিমান পাৰে শেয়াৰ কৰক আৰু কিবা জানিব লগা আছে যদি কমেন্ট কৰক ইয়াকে লৈ বাই বাই ও সৰি আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব